নমস্কাৰ, মই অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ খুৰমা ৰেচিপি লৈ আহিছোঁ। মই আজি খুৰমা বনাইছোঁ আৰু একদম কম খৰচতে বনাব পাৰি খুৰমা। আৰু মইনো কেনেকৈ খুৰমাখিনি বনালোঁ চাওঁ আহকচোন ভিডিঅ'টো। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। এতিয়া আহকচোন মই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই ময়দাখিনি সানি লওঁ। মই এই বাটিটো জোখৰে মই 2 বাটি লৈছোঁ ময়দা। আপোনালোকে যদি বেছি বনাব বিচাৰে তেতিয়াহ'লে বেছিও ল'ব পাৰে। আৰু ইয়াত অলপমান মই নিমখ দিছোঁ। নিমখ আপোনালোকে জোখৰ মতে লৈ ল'ব। জোখৰ মতে মানে অলপমান তাককৈ দিলেও হৈ যাব। আৰু মই ৰিফাইন দিছোঁ ইয়াত। ৰিফাইনখিনি দি মই এনেকৈ সানি লৈছোঁ। আপোনালোকে ইয়াত ঘিও ব্যৱহাৰ কৰিব পাৰিব, যদি ঘিটো চবৰ ঘৰত নাথাকে নহয় জানো, সেইকাৰণে ৰিফাইন দিলেও হৈ যাব। আৰু একদম ময়দাখিনি কিন্তু ভালকৈ একদম ৰিফাইনখিনিৰ লগত মিক্স কৰি ল'ব লাগিব। আৰু হাতে এনেকৈ কৰি চাব। এইটো যদি কৰি চাই যদি মুঠিটো যদি নাই উঠা তেতিয়াহ'লে ৰিফাইন আৰু অলপমান দি দিব লাগিব। এইটো ষ্টাইলত ধুনীয়াকৈ মুঠিটো হৈ গৈছে, দেখিছেনে? এতিয়া মই এইখিনি ময়দাখিনি ভালকৈ মিক্স হৈ গ'ল। আৰু মই ইয়াত গৰম পানী দিছোঁ। গৰম পানী অলপমান দিকে ভালকৈ মিক্স কৰিম। বেছিকৈ গৰম পানীখিনি নিদিব, কুহুমীয়া গৰম পানী মই লৈছোঁ। আৰু ভালকৈ মানে ময়দাখিনি একদম মুঠিব লাগিব। ময়দাখিনি মই এনেকৈ ভালকৈ মিক্স কৰি ল'লোঁ। আৰু বহুত একদম ঢিলা নকৰিব, অলপমান টানকৈ থৈ দিব। আৰু মই এনেকৈ আধা ঘণ্টা এনেকৈ থৈ দিম। আধা ঘণ্টাৰ পিছত মই বনাম। এতিয়া এনেকৈ ঢাকি থৈ দিম। মোৰ ময়দাখিনি এনেকৈ থৈ দিয়া আধা ঘণ্টা হৈ গ'ল। এতিয়া মই আৰু অলপমান এনেকৈ মুঠি ল'ম ভালকৈ। মেইন ময়দাখিনি ভালকৈ মুঠাটোৱে মেইন কথা, আৰু ভালকৈ মুঠিলেই এই খুৰমাখিনি ভাল হ'ব। মই এতিয়া এনেকৈ মুঠি ল'লোঁ ভালকৈ। আৰু এতিয়া মই এনেকৈ ডাঙৰ এটা লাডু বনাই এতিয়া মই এইখিনি বেলি ল'ম। প্ৰথমতে মই এতিয়া অলপমান ময়দা ইয়াত ছিটিয়াই লৈছোঁ। বেছিকৈ ময়দা মই নাই দিয়া, অলপমান কমকৈ দি পিনে এতিয়া মই বেলি ল'ম ভালকৈ। বেছিকৈ পাতলাকৈ বেলিব নালাগে, অলপমান ডাঠকৈ বেলিব লাগিব, তেতিয়া খুৰমাকেইটা ভাল হ'ব। মই এখন এনেকৈ বেলি ল'লোঁ। আৰু মই এতিয়া কাটি দেখাইছোঁ। এনেকৈ পোনকৈ ধুনীয়াকৈ কাটি ল'ব। তাৰপিছত আপোনালোকে যদি অলপমান ডাঙৰ শ্বেপটো কৰে তেতিয়াহ'লে ডাঙৰকৈ কৰিব পাৰে। মই বেছি ডাঙৰ নাই কৰা, এইটো ষ্টাইলতে মই কৰিছোঁ। আৰু মই এনেকৈ এটাকৈ থৈ যাম। মই খুৰমাখিনি বনাবলৈ মোৰ তেল গৰম হৈ গ'ল। মই বেছি গৰম একদম পূৰা ধোঁৱা বলি থকা গৰমটো নাই কৰা। আৰু এনেকৈ বেছি ঠাণ্ডাও মানে তেলটো কৰিলেও অলপমান বেয়া হয়, একদম জোখত থ'ব লাগে। আৰু মই ইয়াতে খুৰমাকেইটা এটাকৈ দি যাম। খুৰমাখিনি দেখিছেনে কিমান ধুনীয়াকৈ ফুলি গৈছে। আৰু
একদম কম জুইত একদম এনেকৈ থ'ব লাগিব আৰু কম জুইত থ'লে মানে তেতিয়া মানে একদম ধুনীয়াকৈ ভিতৰখন সিজি যাব কাৰণ ডাঠ হয় নহয় জানো সেইটো কাৰণে কম জুইত একদম থৈ দিলে ভিতৰবোৰ সিজি যাব খুৰমাখিনি হৈ গ'ল মই এইটো ষ্টাইলতে খাওঁ কাৰণ বেছিকৈ ৰঙচুৱা মই নাই কৰা আৰু নমাই দিয়াৰ লগে লগে মোৰ ৰঙচুৱা হৈ যাব সেইটো কাৰণে এইটো ষ্টাইলত হ'লেই হৈ যাব এতিয়া চাটনিখিনি বনাই ল'ম আৰু চাটনিখিনিৰ কাৰণে মই এবাটি চেনি লৈছোঁ কাৰণ মই দুবাটি ময়দা লৈছিলোঁ যে সেইটো কাৰণে মই এবাটি চেনি লৈছোঁ আৰু এবাটি মই পানী লৈছোঁ ইয়াত এতিয়া এনেকৈ ভালকৈ পানীখিনিৰ লগত একদম মিক্স কৰি ল'ম একদম চেনিখিনি ভালকৈ গোল নোযোৱালৈকে এনেকৈ লৰাই থাকিব কাৰণ তলত এনেকৈ চেনিখিনি লাগি ধৰে কাৰণ কেৰাহীখন গৰম হৈ যোৱাৰ লগে লগে একদম ভালকৈ উতল আহিবলৈ দিব লাগিব মোৰ চাটনিখিনি হৈ গ'ল এতিয়া মই খুৰমাখিনি ইয়াত দি দিছোঁ কিন্তু গেছটো আপোনালোকে অফ কৰি দিব অফ কৰাৰ পাছতে এনেকৈ ভালকৈ পুৰা একদম মিক্স কৰি ধুনীয়াকৈ মিক্স কৰি দিব এইখিনি একদম বহুত ভালকৈ একদম মিক্স কৰিব লাগিব খুৰমাখিনি ভালকৈ একদম মিক্স কৰি ল'লোঁ চব ইমান ধুনীয়া হৈছে দেখিছেনে একদম কম খৰচতে আমি বনাব পাৰি আৰু এইখিনি অলপমান ঠাণ্ডা হোৱাৰ পাছত একদম ধুনীয়া হৈ যাব অলপমান দেৰি ঠাণ্ডা হ'বলৈ দিব লাগিব তেতিয়া মানে একদম ভাল হৈ যাব কালাৰটো এতিয়া এইখিনি হৈ গ'ল মোৰ খুৰমাখিনি ঠাণ্ডা হৈ গ'ল চাওক কিমান ধুনীয়া হৈছে দেখিছেনে আৰু মই এটা ভাঙি দেখুৱাইছোঁ কিমান মচমচীয়া হৈ গৈছে দেখিছে খাবলৈ বহুত ভাল হয় আপোনালোকে যদি নাই বনোৱা তেতিয়াহ'লে বনাবচোন কেতিয়াবা